So guys, আজিৰ ব্লগটো মই বাগা বিচৰ পৰা আৰম্ভ কৰিলোঁ, চাওক আপোনালোকে। So guys, ফাইনেলি বাগা বিচত আহি পালোঁ আৰু বাগা বিচ হৈছে আমাৰ গোৱাৰ হৈছে মানে বহুত পপুলাৰ জেগা, বহুত ফেমাছ। চাওক বাগা বিচ হৈছে বহুত ডাঙৰ বিচ এটা, এইটো হৈছে বহুত ফেমাছ। এতিয়া কিবা এটা খাই লওঁ। So guys, আজি আমি চি ফুড খাম, চি ফুডৰ মজাটো লৈ চাওঁ কি কি আছে আৰু চাহ এইবিলাক আছে। এইটো হৈছে চাহ আৰু এইফালে বেলেগ বেলেগ আছে, মানে এইবিলাক চব চি ফুড হয়। চাওক কেনেকুৱা গোটেইকেইজনে মানে ফটো মাছ পুৰা ব্যস্ত। ত' এইটোক আমি নিচলা মাছ বুলি কওঁ, এইটো নিচলা মাছ বুলি কওঁ আমাৰ ভাষাত। এইটো খাই চাওঁ কেনেকুৱা লাগে। চি ফুড খোৱা হৈ গ'ল। মেম্বছত যাম এতিয়া, মেম্ব ক্লাব তাত যাই কিনে আপোনালোকক দেখাই আছোঁ। यहाँ पर आज किसका बर्थडे है? ফাইনেলি গাইজ ৰাতি 2টা বাজি গ'ল, আমি এতিয়া ক্লাবৰ পৰা ওলালোঁ। বহুতেই ভাল লাগিল তাতে, আৰু এতিয়া আমি ৰুমলৈকে যাওঁ। চ' গাইজ আজি হৈছে আমাৰ লাষ্ট ডে। আজি অলপমান এনেই ঘূৰি ফুৰি আহোঁ আৰু বেগবিলাক পূৰা পেকিং কৰা হৈ গৈছে। চাওক টিভি চিভি চবখিনি আছিল, এচি চেচি চব আছিল। ৰুমটোত থাকি মানে বহুতেই ভাল লাগিছে। তো ৰাতি 10:30 বজাত ফ্লাইট আছে, তো দিনত মানে অলপ চলপ ঘূৰিম বাৰু, এনেই নাথাকোঁ। চ' এনেকৈ ঘূৰি ফুৰি আহি কিনে আমি ইয়াৰ পৰা বেগবিলাক লৈ যাম। বেগবিলাক বাৰু ইয়াতে থৈ দিম, আৰু এইটো ঘৰতে থাকিছিলোঁ আমি, আৰু বেগবিলাক মানে তাত থৈছিলোঁ। চ' এনেকৈ আমি এতিয়া যাওঁ ইয়াৰ পৰা। চ' এই বেগবিলাক দেখিছে ইয়াতে ৰাখি দিলোঁ, কাৰণ এইফালে মানে মানুহ আহিব, মানে ইয়াতে থাকিবৰ কাৰণে মানুহ আহিব, সেইকাৰণে মানে বেগবিলাক ইয়াতে থৈ দিছোঁ। চ' গাইজ এনেকৈ আহিলোঁ আৰু ইয়াতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ। হ'ল ব্ৰেকফাষ্টটো আমাৰ এতিয়া হ'ল, এই বৰ্তমান বাজিছে 11:30। তো এতিয়া আমি বেলেগ ফালে যাওঁ, আৰু বেলেগ ফালে যাই কিনে আপোনালোকক দেখাই আছোঁ। এইটো হৈছে গুৱাহাটী ফৰ্ট। ইয়াতে আহিলোঁ আমি, ইয়াতে চাওঁ কি কি আছে আৰু আপোনালোককো দেখাম। টিকেট হৈ গ'ল, এইখন টিকেট, আৰু এতিয়া আমি ভিতৰলৈ যাওঁ। তাত চাওঁ কিমান মানুহ ইয়াতে। তো ইয়াতে বহুতেই ভাল লাগিছে, আৰু মানুহবিলাকো বহুত আছে। আৰু ইফালে হৈছে সাগৰ, এইটো হৈছে সাগৰ। মানুহবিলাক ইয়াতে বেছিভাগ ফটো উঠিবৰ কাৰণে আহে, ফটো বা ভিডিঅ'ৰ কাৰণে। ফাইনেলি ওলালোঁ ইয়াৰ পৰা, এতিয়া যাওঁ আৰু বেলেগ এটা জেগাত। তো এনেকৈ যাব ওলালোঁ, আৰু গৈ কিনে আপোনালোকক আৰু দেখাই আছোঁ। ফৰ্টটো মানে 1612 চনতে হৈছিল, এইটো তেতিয়াই বনাইছিল। তো এনেকৈ আৰু এতিয়া ইয়াৰ পৰা যাওঁ আমি। চাওক এতিয়াও বহুত মানুহ আছে। আৰু এতিয়া যাব লাগিব আমি এইফালে। এইটো ফৰ্টটোৰ নাম হৈছে ৰেইচ মেগছ ফৰ্ট। চাওক এনেকুৱা, আৰু এইফালে সাগৰটো, এইটো সাগৰ। চাওক কিমান মানে ওপৰত আছোঁ আমি। তো এনেকৈ আৰু ভিতৰলৈ যাওঁ। এইটো ডেথ হল মানে এতিয়া। তো যদি এনিমি আহে এইফালে এইটোৰে, তো এতিয়া মানে হট অইল, মানে যিটো গৰম তেল মানে এইফালে পৰিব। চ' এনেকুৱা এইটো চাওক। চ' বহুত ডেঞ্জাৰ হয় এইবিলাক, মানে পুৰণি দিনৰ মানে এইবিলাক চব। আৰু দেখাই আছোঁ এইফালে নাজাৰাটো বহুত ধুনীয়া।
আল্টিমেট নজাৰা হয় এইটো একদম। সো গাইজ চাওক কি ধুনীয়া ফটো, বহুতেই ধুনীয়া হয়। এনেকৈ ওপৰত আহিব লাগে। আগৰ দিনৰ মানে যিবিলাক মানে যুদ্ধ কৰিছিল যে সেইবিলাক মানে এইটো মানে পুৰা যুদ্ধৰ কাৰণেই সজাইছিল চববিলাক। গোৱা ইমান ধুনীয়া। এইবিলাক চাওক নাৰিকলৰ গছবিলাক এনিমি। তো এইবিলাকে মানে চব মানে এনেকৈ এটেক কৰিছিল, মানে সাগৰৰ পাৰেৰে আহিছিল। তো আহি কিনে এনেকৈ এটেক কৰিছিল। তো এইবিলাক সেইকাৰণে ইয়াতে মানে ৰেডি কৰি থৈ দিছিল যাতে কোনোবা আহিলে ডাইৰেক্ট এটেক কৰিব পাৰে এনেকৈ। বহুত ধুনীয়া লাগিছে ইয়াতে আহি। এতিয়া আমি ইয়াৰ পৰা যাব ওলালোঁ। এতিয়া আজি মানে ইয়াৰ পৰাতো যামেই, আজি লাষ্ট। তো বেয়াও লাগিছে মনটো, কাৰণ গোৱা আজি বাই বাই দিব লাগিব। আৰু এনেকৈ এইটো ফৰ্টৰ পৰা বেলেগত যাওঁ এতিয়া, যাই কিনে আৰু বেলেগ এটা জেগা দেখাম আমি এতিয়া যাম কিবা চাৰ্জত যাম চাগে। চ' গাইজ গাড়ীবিলাক ইয়াতে পাৰ্ক কৰিলোঁ এদিনখন। চাওক কিমান ডাঙৰ চাৰ্জটো আৰু ইমান ধুনীয়া। চাৰ্জটোৰ ভিতৰত ফটো এলাও নেই, ফটো ভিডিঅ'। এনেকৈ ওলাই আহিলোঁ। এতিয়া আমি যাওঁ স্কুটিলৈকে। বহুত ভাল লাগিছে ভিতৰত। আজি ফাৰ্ষ্ট টাইম আহিলোঁ চাৰ্জ এটাত। তো এইটোৱে আছিল বহুত ডাঙৰ চাৰ্জ এইটো। তো ইয়াতে আহিলোঁ, বহুত ভাল লাগিছে। তো দেখিছে কিমান ডাঙৰ এৰিয়া। চ' গাইজ চাওক মানুহবিলাকে কেনেকৈ চাফ চিকুণ কৰি থাকে। এইবিলাক চাওক পুৰা বুন চুনবিলাক কাটি আছে। আৰু ভিতৰত মানে ভিডিঅ' কৰা এলাও নাই, ফটো ভিডিঅ'। তো তাত আমি মনে মনে কৰিছোঁ সেইটো, আৰু অলপ ভয়ো লাগিছিল। চ' গাইজ ৰুমত যোৱাৰ আগত মানে ইয়াতে আমি অলপমান কিবা কিনি খাই লওঁ এইখন হোটেলত। তো এনেকৈ খাই লৈ কিনে আমি ৰুমত যাম। তো গৈ কিনে তাত লগ পাই আছোঁ, চাই থাকিব। চ' গাইজ চাওক এইটো অৰ্ডাৰ কৰিছিলোঁ, এনেকৈ খাওঁ কিবা কিনি। চ' গাইজ ফাইনেলি আহি পালোঁ, আৰু আজিৰ ব্লগটো আপোনালোকে দেখাই পালে চবখিনি। তো এনেকৈ কাপোৰ ইযোৰাই পিন্ধি ল'লোঁ, কাৰণ এতিয়া আমি যাব লাগে লগজ ভিলা। তো এনেকৈ মানে এই মানে সেইটো দাদা বুলিয়ে কৈছোঁ মই। দাদা মানে ইহঁতৰ ইয়াতেই থাকিছিলোঁ। চাওক আপোনালোক গোটেইখিনি দেখাইছোঁৱেই ৰুমটো কেনেকুৱা হয়। গোৱাত যদি আহে কেতিয়াবা তেনেহ'লে ইয়াত থাকিব পাৰে, লগজ ভিলা ইয়াতে থাকিব পাৰে এইটো ঘৰত। চ' আপোনালোকক মই লোকেশ্যনটো দি দিম। আৰু এনেকৈ এইটো হৈছে দাদাৰ ঘৰ হৈছে শিলচৰত, কিন্তু দাদা ইয়াতে 8 বছৰ ধৰি থাকিছে। তো দাদাৰ নাম কি আছিল? আদিত্য দাস। আচ্ছা আদিত্য দাস। আৰু আপোনাৰ নাম? ৰাজ। তো আপোনালোকে যদি ইয়াতে গোৱাত আহে তেনেহ'লে ইয়াত থাকিব পাৰিব। এইটো বহুত ভাল লগা, আৰু লগতে বহুত চাফ চিকুণ কৰি ৰাখে। মানে ৰুমবিলাকো বহুতেই ভাল লাগিছে থাকি, আৰু কোনো এটা প্ৰব্লেম পোৱা নাই ইয়াতে থাকি। ত' এনেকুৱা আজি মানে যাম, সেইকাৰণে অলপ বেয়াও লাগিছে। তো ঠিক আছে, আপোনালোকে যদি আহে তেনেহ'লে থাকিব পাৰিব ইয়াতে। দাদাক একবাৰ দেখাই দিওঁ, এইটো হৈছে দাদা। তো এনেকৈ কণ্টেক্ট কৰিলে হ'ল। তো আমি যাবৰ কাৰণে গাড়ী এখন মানে বুক কৰিছিলোঁ। তো ইয়াৰ পৰা ডাইৰেক্ট এয়াৰপৰ্টলৈকে লৈ যাব। তো এনেকৈ আমি গাড়ীখনেৰে যাম গোটেইকেইজন। চাওক পুৰা কালাৰ চেঞ্জ হৈ থাকে। আমি মানে এইখন ইন'ভা হয়, ইন'ভা গাড়ীত গৈ আছোঁ। মানে বুক কৰিছিলোঁ এনেকৈ, ডাইৰেক্ট এয়াৰপৰ্টলৈকে যাম। তো আৰু ফ্লাইটখন হ'ব মানে ডাইৰেক্ট গোৱা টু, আমি প্ৰথমতে যাব লাগিব মুম্বাইৰ পৰা ডাইৰেক্ট মানে গুৱাহাটী। ৱেলকাম টু গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ফাইনেলি পালোঁ এয়াৰপৰ্ট। গোটেইকেইজন আছোঁ, এইফালে ইহঁতো আছে। চাওক এইখনতে আহিছিলোঁ আমি, চাওক। চ' এতিয়া আমি ভিতৰলৈ যাওঁ, যাই কিনে আৰু দেখাই আছোঁ, চাই থাকিব। তো এইটো হৈছে গোৱা এয়াৰপৰ্ট। চ' গাইজ এনেকৈ মাছ চাছ ল'লোঁ, আৰু এতিয়া ভিতৰলৈ যাওঁ। বৰ্ডিং পাছটো উলিয়াব লাগে।
গাইছ এনেকৈ আহিলোঁ আৰু এতিয়া আমি যাম মানে ফ্লাইটত যাম। তো আমি এনেকৈ ৰখি থাকিব লগা হৈছে, চাওঁ মানুহ বহুত আছে লাইন পাতি। So guys, এতিয়া যাব ওলালোঁ আমি। বাই বাই গোৱা। এতিয়া আমি মুম্বাইত আহি পালোঁ। চ' ইয়াতে আমি 5 ঘণ্টা ৱেইট কৰিব লাগিব। চ' মুম্বাই এয়াৰপৰ্ট বহুত ধুনীয়া। চ' গাইছ চাওক, এইটো খাওঁ আৰু লগতে ইয়াৰ লগত চাহ খাওঁ। চ' আৰু বাইদেউহঁতে মানে এইটো খাব চকলেট মাফিন, মই খাওঁ ব্ৰাউনি। চ' গাইছ এনেকৈ যাব লগা হ'লোঁ। 4:45 মানে আমাৰ ফ্লাইট আছে। ত' এনেকৈ যাওঁ এতিয়া। বাহিৰত মানে বৰষুণ দি আছে, তো এনেকৈ যাব লাগিব। বাছখন মানে এখন গ'লে তো এখন আহিব আৰু। So guys, finally আহিলোঁ। এই হৈছে মায়ানগৰী মুম্বাই। আহি পালোঁ গুৱাহাটী এয়াৰপৰ্ট। এতিয়া আমি গাড়ীলৈকে যাওঁ। আহি পালোঁ গুৱাহাটী এয়াৰপৰ্ট। আৰু মোৰ ব্লগবিলাক যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক আৰু পাৰিলে শ্বেয়াৰো কৰিব। আৰু ভিডিঅ'বিলাক মই দেৰিকৈ আপলোড দিছোঁ এই কাৰণে, কাৰণ তাতে মোৰ ইমানখিনি টাইম নহ'ল। সিফাল ঘূৰোতেই মানে টাইমবিলাক গৈছে আৰু ব্লগবিলাক বনাওঁতেই। তো এডিট কৰিব মোৰ তাত টাইমেই নহ'ল। তো এনেকৈ গাড়ীখন আছে এয়া। তো বস্তুবিলাক দি দিওঁ তাত, দি কিনে আমি ইয়াৰ পৰা যাওঁ চিধা ঘৰলৈ। তো আৰু লগ পাম আপোনালোকৰ নেক্সট ব্লগত।